মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক বহাগ বিহুৰ পৰম্পৰা শীৰ্ষক পাঠৰ দ্বিতীয় অংশ আগবঢ়াবলৈ ওলাইছোঁ। বিহু এক ধৰ্মীয় অনুষ্ঠান। বিহুক ধৰ্মীয় অনুষ্ঠান বুলি ক'ব পাৰিনে নোৱাৰি? যুক্তিসহ লিখা। বিহু উৎসৱত যিবোৰ আচাৰ লক্ষ্য কৰা যায়, ঘৰ-বাৰী শুচি কৰা, নিকা বা ন কাপোৰ পিন্ধা, গৰু গাইৰ যতন লোৱা, দেৱতা বা গোসাঁইক পূজা পাতল কৰা, নৃত্য আৰু গীত, এই আটাইবিলাকৰ উদ্দেশ্য হ'ল ৰাইজ, জীৱ-জন্তু আৰু খেতি-বাতিৰ মংগল কামনা কৰা। এইফালৰ পৰা চাবলৈ গ'লে বিহু এক ধৰ্মীয় অনুষ্ঠান। কিন্তু আহোম ৰজাসকলৰ পৃষ্ঠপোষকতা লাভ কৰি বিহুৱে জাতীয় উৎসৱ ৰূপে মৰ্যাদা লাভ কৰিলে। মাজতে আহোম শাসনৰ অৱসানৰ পিছত হিন্দু ধৰ্মৰ প্ৰভাৱত কিছুদিনলৈ বিহুৰ প্ৰাধান্য হ্ৰাস পাইছিল যদিও ঊনবিংশ শতিকাৰ শেষ আৰু ২০ শতিকাৰ প্ৰথম ৩ দশকমানত ইয়াৰ পুনৰুত্থান ঘটে। বলিনাৰায়ণ বৰা, গৰ্দন চাহাব, ৰজনীকান্ত বৰদলৈ, গণেশ চন্দ্ৰ হাজৰিকা, লক্ষ্মীনাথ বেজবৰুৱা আদিৰ লিখনি আৰু প্ৰচেষ্টাই বিহুক পুনৰ জনপ্ৰিয় কৰি তোলে। জাতীয় জাগৰণৰ সময়ছোৱাত জাতীয় সংস্কৃতিৰ পুনৰুদ্ধাৰ আৰু নৱমূল্যায়নৰ যোগেদি অসমৰ বিহু কেৱল ধৰ্মীয় উৎসৱ হৈ নাথাকি জাতীয় উৎসৱ আৰু অসমীয়া সংস্কৃতিৰ প্ৰতীক স্বৰূপ হৈ পৰে। তাৰ পিছৰ প্ৰশ্নলৈ আহোঁ যে বিহু এতিয়া আগৰ দৰে ধৰ্মমূলক উৎসৱ নহয়, ই ঘাইকৈ জাতীয় উৎসৱ আৰু অসমীয়া সংস্কৃতিৰ প্ৰতীক স্বৰূপ। বাক্যটো আকৌ শুনা। বিহু এতিয়া আগৰ দৰে ধৰ্মমূলক উৎসৱ নহয়, ই ঘাইকৈ জাতীয় উৎসৱ আৰু অসমীয়া সংস্কৃতিৰ প্ৰতীক স্বৰূপ। বুজাই লিখা। অকণমান প্ৰশ্নটোৰ উত্তৰ দীঘল হ'ব, শুনি ল'বা উত্তৰটোত। বিহু কৃষিভিত্তিক উৎসৱ। বিহুৰ উৎপত্তি সম্পৰ্কে এটি সৰ্বসন্মত সিদ্ধান্ত আজিও পোৱা নাই। পুৰণি অসমীয়া পুথিত কেতিয়াবা ক'ৰবাত বিহু শব্দটো উল্লেখ পোৱা যায়, কিন্তু উৎসৱ হিচাপে তাৰ বৰ্ণনা ক'তো পাবলৈ নাই। সম্ভৱ সপ্তদশ শতিকাত এক মুছলমান ভ্ৰমণকাৰীয়ে থৈ যোৱা বৰ্ণনাই প্ৰথম বৰ্ণনা। এই মুছলমানজনে নৱৰোজ নৱবৰ্ষত অসমৰ ৰাজধানীত পুৰুষ-স্ত্ৰী উভয়ে নৃত্য আৰু গীতেৰে যি ৰং-ধেমালি কৰিছিল তাৰ বৰ্ণনা দিছে। ঢোল, পেঁপা, টকা আদিৰ বাদ্যযন্ত্ৰৰ উল্লেখ এওঁ কৰিছে। এওঁ আকৌ কৈছে যে ডেকা-গাভৰুৰ মনৰ আদান-প্ৰদানো এই সময়তে হয়। সম্ভৱ আহোম ৰজাসকলে এই উৎসৱৰ পৰিপোষণ কৰি বিহুক এটি জাতীয় গঢ় দিয়াত সহায় কৰিছে। বিহুৰ এটি পৰম্পৰা আছে। এই পৰম্পৰাই যে আহোমসকলৰ সময়ৰ পৰাহে জাতীয় ৰূপ লাভ কৰিছিল তাত সন্দেহ নাই। বিহু আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতীক স্বৰূপ। অসমীয়া সংস্কৃতি হ'ল এক যৌগিক সংস্কৃতি। বিভিন্ন সময়ত অসমলৈ অহা বিভিন্ন জনগোষ্ঠীৰ জাতিগত সংমিশ্ৰণ আৰু সহিষ্ণুতা আৰু পাৰস্পৰিক ভাৱৰ বিনিময়তে নতুন সংস্কৃতি গঢ় লৈ উঠিছে। সমন্বয়ৰ বৰভেটি ৰচনা কৰা বিহু আমাৰ জাতীয় জীৱনৰ সংহতিৰ এনাজৰী। সকলোৰে সামূহিক বৰঙণিকে ইন্ধন হিচাপে লৈ সময়ে বিহু সংস্কৃতি শ্ৰীবৃদ্ধি কৰিছে। বিহু আমাৰ বিভিন্ন জনগোষ্ঠীৰ মিলন সেতু আৰু সংহতিৰ প্ৰতীক। বিহুত আৰ্য-অনাৰ্যৰ মধু মিলন ঘটিছে। গৰু বিহু বৈদিক ধাৰণাৰ সম্ভূত। সেই গৰুক মাহ হালধি, বেঙেনা, কেৰেলা, থেকেৰা, জাতিলাও দি গা ধুওৱা পদ্ধতিটো কিন্তু অনাৰ্যমূলীয়। বিহুৰ গীত, নৃত্য, বাদ্য আৰু লোকাচাৰত অষ্ট্ৰিক, মংগোলীয়, দ্ৰাবিড় ৰীতি সংমিশ্ৰণ ঘটিছে। বিহুত যে আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ মধুৰ সমন্বয় সংঘটিত হৈছে ইয়ে তাৰ প্ৰমাণ। এতিয়া দ্বিতীয় প্ৰশ্নলৈ আহোঁ যে বৰ্তমান সময়ত ই বিভিন্ন ভাষাৰ লোকৰ মিলনৰ ক্ষেত্ৰ হিচাপে সাংস্কৃতিক
সমন্বয়ৰো প্ৰতীক। বৰ্তমান সময়ত ই বিভিন্ন ভাষাৰ লোকৰ মিলনৰ ক্ষেত্ৰ হিচাপে সাংস্কৃতিক সমন্বয়ৰ প্ৰতীক। বিহু যে সমন্বয়ৰ প্ৰতীক আলোচনা কৰা। উত্তৰটো অকণমান দীঘল হ'ব, কৈ দিছোঁ, তোমালোকে চুটিকৈ লিখি ল'বা যে বিহু আমাৰ জাতীয় সংহতিৰ প্ৰতীক। বিভিন্ন প্ৰজাতিৰ লোকৰ সমীভৱনত যিদৰে অসমীয়া জাতি গঠন হোৱাত সহায়ক হৈছে, সেইদৰে বিভিন্ন জনগোষ্ঠীৰ উপাদানেৰে বহুৰঙী বিহু পখিলাটি গঢ় লৈ উঠিছে। বিহু সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। আৰ্য, অষ্ট্ৰিক, তিব্বত, বৰ্মীয় আদি জনগোষ্ঠী কেইটাৰ সন্মিলিত বৰঙণি কোনোৱে ওলাই কৰিব নোৱাৰে। সকলো সামূহিক বৰঙণিকে ইন্ধন হিচাপে লৈ সময়ে বিহু সংস্কৃতিৰ শ্ৰীবৃদ্ধি কৰিছে। বিহু আমাৰ জনগোষ্ঠীৰ মিলন সেতু আৰু সংহতিৰ প্ৰতীক। অসমীয়া সংস্কৃতি হ'ল যৌগিক সংস্কৃতি। বিভিন্ন সময়ত অসমলৈ অহা বিভিন্ন জনগোষ্ঠীৰ জাতিগত সংমিশ্ৰণ আৰু সহিষ্ণুতা আৰু পাৰস্পৰিক ভাৱৰ বিনিময়তেই নতুন সংস্কৃতিয়ে গঢ় লৈ উঠিছে। চামে চামে পলস পৰি মাটি উৰ্বৰা হৈ পৰে। সেইদৰে চামে চামে অহা প্ৰব্ৰজনকাৰীসকলৰ বৰঙণিৰে অসমীয়া সংস্কৃতি সজীৱ আৰু সমৃদ্ধিশালী কৰি তুলিছে। বিহুটিতে আমি আমাৰ স্বৰূপ বিচাৰি পাওঁ। ইয়াত এফালে আৰ্য সংস্কৃতিৰ এটি সুঁতি জাহ গৈছে, আনহাতে অনাৰ্য অথবা প্ৰাক-আৰ্য প্ৰাচীন উৰ্বৰা অনুষ্ঠানৰ সুঁতি এটি লগ লাগিছে। স্ত্ৰী-পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য-গীতো পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়াবৰ এক প্ৰাচীন ব্যৱস্থা। বিশেষকৈ কৃষি অৱলম্বন কৰা লোকৰ মাজত। বিহু নাচত যৌন মিলনৰ ইংগিত থকা যি মুদ্ৰা লক্ষ্য কৰিব পাৰি, সি এই প্ৰাচীন উৰ্বৰা অনুষ্ঠানৰ কথাকে মনলৈ আনে। বৰ্তমান সময়ত আমাৰ বিহুত যিবিলাক আচাৰ লক্ষ্য কৰোঁ, ঘৰ-বাৰী শুচি কৰা, নিকা বা ন-কাপোৰ পিন্ধা, গাই গৰুৰ যতন লোৱা, দেৱতা বা গোসাঁইক পূজা-পাতল দিয়া, নৃত্য আৰু গীত, এই আৰ্য অনাৰ্য আচাৰৰ উদ্দেশ্য একেই। অষ্ট্ৰিকসকল আছিল কৃষিজীৱী। লুইতৰ বিশাল সেউজীয়া ভূমিত অষ্ট্ৰিকসকলৰ বিকাশেই প্ৰথম বিহু উৎসৱৰ পাতনি বুলি অনুমান কৰা হয়। এই প্ৰসংগত ড লীলা গগৈৰ কথাখিনি তাৎপৰ্যপূৰ্ণ। অষ্ট্ৰিকসকলৰ উৰ্বৰা বিশ্বাসজনিত মূল কৃষিধৰ্মী উৎসৱটো বিভিন্ন সংস্পৰ্শলৈ আহি সমৃদ্ধ ৰূপত বাৰেবৰণীয়া হৈ উঠিছে। গৰু বিহু বৈদিক ধাৰণা সম্ভূত। সেই গৰুক মাহ, হালধি, বেঙেনা, কেৰেলা, থেকেৰা, জাতিলাও দি গা ধুওৱা পদ্ধতিটো কিন্তু অনাৰ্যমূলীয়। আহোমসকলৰ পৃষ্ঠপোষকতাত বিহুৱে ৰাজকীয় স্থান লাভ কৰে যদিও স্বাধীনতাৰ সময়লৈকে বিহুৱে সকলোৰে পৰা সমানে শ্ৰদ্ধা পোৱা নাছিল। এচাম মানুহে বিহুক ইতিকিং কৰিছিল। প্ৰকৃততে দ্বিতীয় মহাযুদ্ধৰ পিছৰ পৰাহে বিহুৱে নিজৰ প্ৰকৃত সন্মান লাভ কৰিবলৈ সমৰ্থ হয়। বৰ্তমান শতিকা ভাৰতীয় জাতীয় জাগৰণৰ সময়। এনে সময়তে জাতীয় সংস্কৃতিৰ সামগ্ৰীবিলাকৰ পুনৰুদ্ধাৰ আৰু নৱমূল্যায়ন হয়। আমাৰ জাতীয় জাগৰণেও বিহু উৎসৱৰ জনপ্ৰিয়তা বঢ়োৱাত সহায় কৰিছে। অতিকৈ চেনেহৰ বহাগৰ বিহুটি হৈ পৰিল জাতীয়তাৰ সঁজুলি। বিহু এতিয়া আগৰ দৰে ধৰ্মমূলক উৎসৱ নহয়। ই ঘাইকৈ জাতীয় উৎসৱ আৰু অসমীয়া সংস্কৃতিৰ প্ৰতীক স্বৰূপ। আনহাতে বৰ্তমান সময়ত ই বিভিন্ন খেলৰ, বিভিন্ন ভাষাৰ লোকৰ মিলনৰ ক্ষেত্ৰ হিচাপে সাংস্কৃতিক সমন্বয়ৰো প্ৰতীক।